এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ কাণ্ড কিয়নো এই ব্যক্তিগৰাকীৰ দৃশ্য দেখিলে আপুনি গম পাব নিৰ্যাতন কিমান ভয়ংকৰ হ'ব পাৰে প্ৰতিখন ফটোগ্ৰাফ আমি সম্পূৰ্ণৰূপে দেখুৱাব নোৱাৰোঁ এই ব্যক্তিগৰাকীৰ শৰীৰত নিৰ্যাতনৰ চিন স্পষ্ট কিয়নো পত্নীয়ে এই ব্যক্তিগৰাকীৰ ওপৰত চলাইছে ভয়ংকৰ নিৰ্যাতন ভৱিষ্যত বৰগোহাঁই নামৰ ব্যক্তিগৰাকীৰ এইগৰাকী পত্নী হৈছে কুইন্সিয়া ৰডিক্স মুম্বাইলৈ কৰ্মসূত্ৰে যাওঁতে দুয়োৰে মাজত প্ৰেম হৈছিল আৰু তাৰ পাছত কুইনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ভৱিষ্যত বৰগোহাঁই কিন্তু পত্নী কুইনে স্বামীক চলাই নিৰ্যাতন স্বামীৰ পিঠিত ঢালি দিয়ে উতলা গৰম পানী হাতুৰি আৰু বটালিৰেও স্বামীক আক্ৰমণ কৰে হাত ভৰি বান্ধিও স্বামীক নিৰ্যাতন চলায় আৰু অৱশেষত প্ৰাণ ৰক্ষা কৰি মুম্বাইৰ পৰা অসম পালেহি এইগৰাকী দুৰ্ভগীয়া স্বামী আৰু ইয়াৰ পিছতে ন্যায় বিচাৰি এতিয়া আবেদন কৰিছে দুৰ্ভগীয়া স্বামীয়ে